আৰু কোনোবা এটা লৈ আছে লাডাখৰ কাৰণে নতুন বাইক এখন তাকো এডভেঞ্চাৰ 390 হে গণেশ বাবা আজি MSK লগ পাওঁ যেন আশাটো পূৰণ কৰি দিবা আৰু বহুত বছৰ ভিডিঅ' চালোঁ আজি লগ পাম এটা হেণ্ডশেক এটা দিম আৰু মই একো আনা নাই গম পাই MSK আহিছে অসমত আৰু আজি মিটআপ আছে দিচাঙত তো মোৰ মানে এইটো আগতে খোলা আছিলে তো এইটোতো মই বেছি দিন হোৱা নাই লগোৱা তো আগতে মোৰ মানে এনেকুৱাকৈ পিছপান একেতে আছিল তো আজি সেইটো কাৰণে মিটআপত গৈ আছোঁ তো সেইটো কাৰণে আজি অলপ চালত যাওঁ আৰু এইটো লগাই লওঁ এইটো খুলি থ'ম তো এতিয়া গৈ আছোঁ KTM ছাৰ্ভিচ তাৰপিছত এইটো লগাই কিনে গৈ আছোঁ মিটআপত ডেইলি ভিডিঅ' বনাব পৰা নাই প্ৰব্লেম অলপ চলি আছে তো সো ফাইনেলি গাইজ নিজে লগাই ল'লোঁ চাওক হাত চাওক গোটেই ক'লা হৈ গ'ল আৰু এই লাইটটোৰ কানেকশ্যনটো লগাব নাজানো আৰু এইটো লেবনে লগাই দিব লগাই দিয়া তো চাওক গাইজ এতিয়া পিছফালৰ পৰা চাওক লুকচটো কেনেকুৱা আহি আছে আৰু বহুত চেক্সি আৰু লগ পাবৰো বহুত মন আছে মটো ব্লগিং বুলি ক'লে মুম্বাইকাৰ নিখিল আৰু MSK আপোনালোকে গম পায় আৰু ইয়াতে ষ্টাৰ্টিঙৰ পৰাই ইউটিউবত মটো ব্লগিং কৰিছিল তো এটা ইনস্পিৰেশ্যন হয় মানে বহুত বস্তু শিকিছোঁ তো সেইটো কাৰণে লগ পাব মন আছে চাওক কি হয় ফিংগাৰ ক্ৰছ লগ পাওঁ নে নাপাওঁ নাজানো সো ফাইনেলি গাইজ খানাপাৰা আহি পালোঁ তাতকৈ পিছফালৰ বেক পেনেলটো খুলিলোঁ আৰু এইফালে এনেকুৱা লাগি আছে এতিয়া বৰষুণ পৰিব আৰু যদি বৰষুণ পৰে তেতিয়াহ'লেতো মই বৰবাদ আজি মই এইফালে আহিলে মই তলত গণেশ মন্দিৰত সেৱা কৰি যাওঁৱেই আৰু আজিও যাম সিহঁতে ওপৰেদি যাব চাগে হে গণেশ বাবা আজি MSK লগ পাওঁ যেন আশাটো পূৰণ কৰি দিবা আৰু আপোনালোকে গম পায় যে মই লাডাখ গৈ আছোঁ আৰু ছাপোৰ্ট কৰিব কাৰণ আৰু ইমান ইজি নহয় বাপৰে বাপ বহুত প্ৰিপেৰেশ্যন লাগে মেইন হ'ল পইচাটো মেইন বহুত লাগে বহুত বাপৰে বাপ কি হয় নাজানো আৰু এতিয়ালৈকেতো মই চিয়'ৰ যাম বুলি কৈ আছোঁ টাইমতহে গম পাম গোটেই গেং আহি গ'লোঁ বুকুটো ধপধপাই আছে চাওঁ লগ পাওঁ নে নাপাওঁ ইয়াক কয় টিকলা বুলি নামাতপি কেমেৰাৰ আগত সদায় মাতে ইয়াক কয় মই টিকলা বুলি কেমেৰাৰ আগত নামাতপি সদায় মাতে বহুত বছৰ ভিডিঅ' চালোঁ আজি লগ পাম এটা হেণ্ডশেক এটা দিম আৰু মই একো আনা নাই MSK ভাইক লগ পালোঁ আৰু বহুত বেছি ভাল লাগিল মানে ইমান দিন ভিডিঅ' চাইছিলোঁ আৰু আজি লগ পালোঁ বহুত ভাল লাগিলে যে গণেশ বাবাই আজি শুনিছে দিচাঙৰ পৰা ওলাই যাওঁ এতিয়া মানে MSK ভাইক লগ ধৰিলোঁ আৰু এতিয়া ক'ৰবাত খাম চাগে নাজানো কাৰণ মই আহোঁতে একো খোৱা নাই চাওঁ কি হয় বহুত গৰম বহুত বেছি আজি আহিছোঁ KTM শ্ব'ৰুম আৰু আপোনালোকেতো গম পায় আমি লাডাখ যাম আৰু লাডাখৰ কাৰণে এখন নতুন বাইক তাক কোনে ল'ব এইটো ছাৰপ্ৰাইজ আছে মানে আমি টোটেল 6জন যাম আৰু কোনোবা এটা লৈ আছে লাডাখৰ কাৰণে নতুন বাইক এখন তাকো এডভেঞ্চাৰ 390